আত্মসহায়ক গোটসমূহক যোৱাবাৰ আমি 25,000 আৰু 50,000 টকাকৈ দিছো। অহা 5 বছৰত প্ৰথম 2.5 বছৰত 1 লাখ টকাকৈ দিম, পিছৰ 2.5 বছৰত প্ৰতিটো গ্ৰুপক আমি 2 লাখ টকাকৈ ৰাজ সাহায্য দিম। হায়াৰ সেকেন্ডাৰী পাছ কৰা ছোৱালীক এইবাৰ স্কুটি দিছো। অহাবাৰ ডিগ্ৰী পাছ কৰা ইউনিভাৰ্চিটিত যোৱা ছোৱালীকো আমি স্কুটি দিম। লৰাবিলাককো মটৰচাইকেল দিব লাগিব, নহলে ইহঁতে গণ্ডগোল কৰি থাকে, হয়নে নহয়? কিন্তু মই এটা কৈছো, মটৰচাইকেল দিম, পিছফালে কিন্তু ভনীয়েককহে উঠাব পাৰিব, বেলেগক উঠাব নোৱাৰিব, হবনে নাই? নহলে ইহঁতে ক্লাছত নাযাব নহয়, ইহঁতে বেলেগ ফালে গুচি যাব। সেইকাৰণে এইটো কণ্ডিশ্যন থাকিব যে ল'ৰাবিলাকে মটৰচাইকেল পোৱাৰ আগতে হেলমেট পিন্ধিব লাগিব আৰু পিছফালে ভনীয়েককহে উঠাব পাৰিব। আৰু চাকৰি তাকৰি ইনকাম কৰিলেহে সিটো বস্তু উঠাব পাৰিব। কি শুনি যা একফালৰ পৰা। আজি আমাৰ কংগ্ৰেছ দলে হাইকোৰ্টত এটা কেছ লগাই দিছিল যাতে বাগানৰ শ্ৰমিকসকলৰ বৰ্ধিত দৰমহাটো নাপায়। কিন্তু যেনে তেনে আমি আজি হাইকোৰ্টত কোনো ষ্টে অৰ্ডাৰ নোহোৱাকৈ পাৰ কৰি দিব পাৰিলো। মোদী যেতিয়া 2014ত আছিলে তেতিয়া বাগিচাৰ শ্ৰমিকৰ মজুৰি কিমান আছিলে? 96 টকা। এতিয়া আমাৰ ৰাহুল গান্ধী আহি টকা দেখুৱায়, আৰে বাবা তোমাৰ নানা দাদা চবে ভাৰতখন লুটি পুটি খালে, তেতিয়া বাগিচাৰ শ্ৰমিকলৈকে মনত পৰা নাছিলে? বাগিচাত স্কুল এখন কৰিব পৰা নাছিলে? বাগিচাত ৰাস্তা এটা বনাব পৰা নাছিলে? এতিয়া বাগিচাত আমি ৰাস্তা বনাইছো, স্কুল বনাইছো, বেংকৰ একাউণ্টত 2-3 হাজাৰ টকা ভৰাইছো, বাগিচাত এতিয়া গেছ পাইছে, কানেকশ্যন পাইছে, চৰকাৰী ঘৰ পাইছে। এতিয়া কংগ্ৰেছৰ বাগিচালৈকে মনত পৰিছে নহয়? এতিয়া প্ৰিয়ংকা গান্ধী আকৌ ক'ত? তেওঁ আকৌ ফটো উঠিবৰ কাৰণে বাগিচাৰ আই মাতৃসকলৰ লগত গৈ পেলাই পাতো ছিঙিছে। আৰে 7 দিন মান একেলগে পাত ছিঙিলেহে গম পাম, হয় নহয়? 15 মিনিট পাত ছিঙিলে কি হব? ছাতিটো মূৰত লৈ ফটো উঠিলেতো নহব। গতিকে আমাক লাগে যে বাগিচাৰ শ্ৰমিকৰ লগত যদি কোনোবা সঁচাকৈয়ে পাত উঠায়, সৰু পথাৰত ইমান বাগিচা আছে, 7 দিন আহি পাত উঠালেই হ'ল, তেতিয়া